কংগ্ৰেছ আৰু APSLC কোনোবা মিটিং কৰা দেখি পাইছে নেকি? সেইদিনাতো আপোনালোকে ওচৰতে এতিয়া ডিফুৰ পৰা বেছি দূৰ নাই বৰজান তেওঁলোকৰ APSLC মিটিং 2000ও হোৱা নাই। মই আপোনালোকৰ কেমেৰা জৰিয়তে মই দেখা পাইছো। আৰু কংগ্ৰেছৰ মিটিং নগাঁও ডিষ্ট্ৰিক্ট, হোজাই ডিষ্ট্ৰিক্ট, ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট আৰু হাফলং ডিষ্ট্ৰিক্ট আৰু কাৰ্বি আংলং 5টা জিলাত সভা তাত পাতিছে। 5টা জিলাত সভাত মাত্ৰ 2-3 হাজাৰ মান আছে। মই যিটো মাতৃ পট্টা বিতৰণ কৰিব তাতো প্ৰায় 10,000 মান মানুহ গোট খাইছে। আপোনালোকে গৈছে, আপোনালোকে নিজে গৈছে। গতিকে আজিৰ দিনটো আপোনালোকে দেখা পাইছে, ৰাইজে গম পায়। আৰু কাৰ্বি আংলঙৰ মানুহটো মই সদায় কৈ থাকো, সহজ সৰল মানুহ কাৰ্বি আংলং। বেছি মিছা কথা ক'লে মানুহে বেয়া পায়। মই যদি বাৰে বাৰে মিছা কথা কয় তেতিয়াহ'লে মানুহে বেয়া পায়। APSLC মানুহক আগত বহুতো ভুল বুজাবুজিৰ কথা, মনসজা কথা তেওঁ কৈ আছে। ৰাইজক যিটো ৰাজনীতি ষড়যন্ত্ৰ বুলি কয়, পলিটিকেল কনস্পিৰেচি, পলিটিকেল মোটিভেটেড, তেওঁ সেইটোবিলাক কয়। যিটো কৈ আছে তেওঁ জীয়াই কথাটো কৈছে, আপোনালোকে দেখা পাইছে। আৰু কংগ্ৰেছৰ তেওঁলোকৰ যিবিলাকক কৈছে সেইটো আপোনালোকে দেখা পাইছে, মনসজা কথাবিলাকে কৈ আছে। বিজেপি কেনেকৈ আগবাঢ়িছে? বিজেপি ৰাইজৰ কাৰণে, কাৰণ বিজেপি ৰাইজে গম পাব। মানে আমাৰ কাৰ্বি আংলঙৰ মানুহ, আপোনালোকে ইয়াতে ৰিপৰ্টাৰ হ'লেও আপোনালোকে ইয়াত কাৰ্বি আংলঙৰ স্থানীয় বাসিন্দা, ইয়াত মানুহবিলাক সহজ সৰল হয়নে নহয়? যদি মই বিজেপি কিয় মানুহে ভাল পায়, যে আঁচনিবিলাকৰ গাঁৱত দুখীয়া BPL ফেমিলিয়েও পাইছে, বিল' প্ৰপাৰ্টি লাইনৰ মানুহবিলাক। বিজেপি কিয় কাৰণে ভাল যে বিজেপিয়ে মিছা কথা নকয়। দিম বোলে দিম, কৰিম বোলে কৰিম। ৰাস্তা বনাই দিম, বনাই দিছে। ফ্লাইঅভাৰ লাগে, বনাই দিছে। মেডিকেল কলেজ আগত নাই, কৰি দিছে। কেঞ্চাৰ হস্পিটেল আগত নাই, কেঞ্চাৰ হস্পিটেল আমি বনাই দিছো, এতিয়া উদ্বোধন কৰাই বাকী আছে। তাৰালাংচ নিচিনা যিটো নেকি জাগাত পৰিৱৰ্তন কৰি দিছে। ডিফু আপোনালোকে চাব, সেই ফেব্ৰুৱাৰী মাহতে গোটেইখিনি আঁচনিবিলাকে উদ্বোধন কৰিব। অকল মই ডিফু কথাই কৈছো। ইয়াত কেঞ্চাৰ হস্পিটেল, ইউনিভাৰ্চিটি ষ্টুডেণ্টবিলাক বহুত দিনৰ মোক কমপ্লেইন কৰি থাকে যে ছাৰ ইয়াত ৰাস্তাটো খুব বেয়া আৰু ৰাস্তাটোত 4 লাইন লাগিব। মই এইটো ইউনিভাৰ্চিটি কেম্পাছত গৈছোঁ, তাতে মোক 2-3 বাৰ মোক মাতিছে। তাত মানুহবিলাক মেম'ৰেণ্ডাম দিছে যে ইয়াত এক্সিডেণ্টো বহুত হয়, গতিকে মই 4 লাইন বনাই দিছোঁ। ডিভাইডাৰ, ষ্ট্ৰীট লাইট থাকিব, তাৰপিছত আকৌ এইখিনি ফুটপাথ আছে, তাৰপিছত আকৌ ফ্লাইঅভাৰ এতিয়া অপেনিং হ'ব, এই মাহতে হ'ব, 20 তাৰিখে মানতে হ'ব। তাৰপিছত ডিফু বিউটিফিকেশ্যন, ডিফু ৰিভাৰ বিউটিফিকেশ্যন লেকটো আপোনালোকে দেখা পাইছে, সেইটো উদ্বোধন কৰিব, কামটো সম্পূৰ্ণ হৈছে। কেঞ্চাৰ হস্পিটেলৰ আগতে আমি কেঞ্চাৰ হস্পিটেল ক'ত বিপুৰা কেঞ্চাৰ হস্পিটেল মুম্বাই লৈ যাব, চেন্নাই লৈ যাব। দুখীয়া পৰিয়ালবিলাকৰ আৰ্থিক অভাৱ, তেওঁলোকক ক'ত কেনেকৈ ট্ৰিটমেণ্ট কাৰণে লৈ যাব। গতিকে ওচৰতে লৈ আহিছে ইয়াতে। আৰু যিমান পাৰোঁ কেঞ্চাৰ ট্ৰিটমেণ্টৰ কাৰণে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি এবাৰ বাজেটৰ অন্তৰ্ভুক্ত কৰিম তেওঁলোকৰ পুঁজি দিব কাৰণে। হস্পিটেলটো ইয়াত আছে। তাৰপিছত ইণ্টাৰনেশ্যনেল চুইমিং পুল ইয়াতে হ'ব, ইয়াত ডিফুতে হ'ব, এইটো ইনগ্ৰেশ্যন হ'ব। গতিকে এনেধৰণৰ কাৰ্বি আংলঙৰ পৰিৱৰ্তন। আৰু ইয়াত কাৰ্বি আংলং আপোনালোকে জানে, যেতিয়া কাৰ্বি আংলঙত বিজেপি চৰকাৰ অহাৰ পিছত, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব লোৱাৰ পিছত এতিয়া কাৰ্বি আংলং স্থায়ী শান্তি বুলি আমি ক'ব পাৰোঁ। কোনো জাতি জনগোষ্ঠীৰ লগত সংঘাত নাই। 1-2জন দল সংগঠনবিলাক এতিয়া মনসজা কথাবিলাক কৈ আছে, ইছ্যু লৈ থাকে। কিন্তু এটা জাতীয় সংগঠন হিচাপে টিম কাৰ্বি আংলং বা বিজেপিয়ে কোনো এটা সংঘাত নাই। আজি সকলো জাতি জনগোষ্ঠীৰ সমস্যাবিলাকক আলাপ আলোচনা কৰি সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে টিম কাৰ্বি আংলং সদায় চেষ্টা কৰে। আসনটো আমি সিদ্ধান্ত আজি লৈছোঁ। মণ্ডল কমিটি যিমানখিনি আছে, ডিষ্ট্ৰিক্ট কমিটি আছে, যিমানখিনি MEC EM চেয়াৰমেন, ডেপুটি চেয়াৰমেন আৰু যিমানখিনি আমাৰ লিডাৰ্ছ আছে, ভাৰতীয় জনতা পাৰ্টিৰ যিমানখিনি লিডাৰ্ছ আছে, আজি আমি ইয়াত মিটিং আমি বহিছোঁ। প্ৰায় 3 ঘণ্টা পাৰ হৈ মিটিং আমি ইয়াতে প্ৰত্যেক মণ্ডল কমিটি, প্ৰত্যেক লোকেল কমিটিৰ লগত আমি এছেছমেণ্ট ৰিপৰ্টটো লৈছোঁ। আজি সিদ্ধান্ত লৈছে যোনে টিকেট পাব,
সঞ্জু বৰাই যদি টিকেট পায় তাকে সমৰ্থন কৰিব লাগিব বিজেপি টিকেট যদি আনে বোকাজানৰ এইটো আজি সিদ্ধান্ত লৈছে গতিকে যোনে টিকেট পাব তাকে আমি সমৰ্থন কৰিম বুলি আজি টিকেট টিকেট টিকেটৰ এটা ভাৰতীয় জনতা পাৰ্টি মই টিকেট পাম বুলি কোনো কৰিব আৰু টিকেট খোজা চিষ্টেম নাই টিকেট ক্লিয়াৰ হয় গতিকে ভাৰতীয় জনতা পাৰ্টি হ'ল এটা বিশাল ৰাজনীতি দলে যে যাক দায়িত্ব দিয়ে যদি মোক যদি কালিৰ পৰা দল যদি মোৰ চি এমও নালাগে এম ডি চিও নালাগে এম এল এ উঠাটো বেলেগ কথা তই সাধাৰণ কৰ্মী হিচাপে কাম কৰিব লাগে মই কৰিম দলৰ কাম কৰিম বুলি আহিছোঁ কাৰণ দলৰ বহুত দলৰ মই ছাত্ৰ সংগঠনৰ পৰা কৰি আহিছোঁ আজি মই 56 ইয়াৰ্ছ পাৰ হৈছে ৰাজনীতিটো মই যেতিয়া কাৰ্বি আংলং অট'নমাছ ষ্টেটৰ আন্দোলনৰ পৰা সংগ্ৰামৰ কৰি আহিছে তেতিয়াৰ পৰা মই জড়িত আহিছোঁ তেতিয়াৰ পৰা মই বহুত আন্দোলন কৰিছোঁ নিজেও জেলত খাটিছোঁ গোটেইখিনি বন্ধ কল কৰিছোঁ ইনডিফিনিট বন্ধ গোটেইখিনি কিন্তু মই যিটো আমি সিদ্ধান্ত লৈছোঁ এতিয়া যে কাৰ্বি আংলং যদি পৰিৱৰ্তন লাগে কাৰ্বি আংলঙৰ যদি সকলো জাতি জনগোষ্ঠী ইয়াত বসবাস কৰা স্থানীয় বসবাস কৰা যদি সমান্তৰাল হিচাপে ডেভেলপমেণ্ট যদি হ'ব লাগে কাৰ্বি আংলঙত যদি স্থায়ী শান্তি যদি লাগে কাৰ্বি আংলং যদি নতুনকৈ উঠি অহা যুৱক যুৱতীবিলাক যদি সংস্থাপন লাগে তেনেহ'লে ভাৰতীয় জনতা পাৰ্টি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ লগত পাৰ্টিৰ লগত থকা দলে থাকিব লাগে বুলি আমি সকলোৱে সিদ্ধান্ত লৈছোঁ গতিকে আপোনালোকে চাওক ইয়াত যে টিকেট কোনে পাব নাপায় এইটো আমাৰ ইমান নহয় আমাৰ টিকেট খোজা চিষ্টেমটো নাই আপোনালোকে লাগে যে ইলেকশ্যন ডিক্লেয়াৰ নকৰাৰ আগতে APSRC টিকেট ডিক্লেয়াৰ কৰিছে ইলেকশ্যন ডিক্লেয়াৰ নকৰাৰ আগতে কংগ্ৰেছে টিকেটৰ কাৰণে 50,000 ল'লে হ'লে নহয় জিকা হাৰাটো পিছতে কথা পিছতে নহয় হাৰা জিকাটো পিছত কথা গতিকে কাৰ্বি আংলং ৰাইজে সিদ্ধান্ত এটা লৈছে আপোনালোকে চাওক যে এনেকা যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাল পায় আপোনালোকে 3 বাজিৰ পৰা মোৰ ঘৰ আহকচোন আপোনালোকে কেমেৰা লৈ কেইটা ৰিপৰ্টাৰবিলাকক 3 বাজিৰ পৰা গোটেই কাৰ্বি আংলং ৰাইজ আহি আছে প্ৰত্যেক দিনে 600, 700, 1000 গ্ৰুপ কৰি জইনিং কৰি আহে বাছ লৈ আহে ৰাতিপুৱা বাছ লৈ আহে গাড়ী ৰিজাৰ্ভ লৈ আহে মইতো আচৰিত পাইছোঁ যে কেইটা বজাত আপোনালোকে ওলাইছে ছাৰ আমি আমৰিৰ পৰা ওলাই আহিছোঁ ৰাতিপুৱা 10টা বজাৰ পৰা আহিছোঁ ৰাতি 10 বাজিৰ পৰা আহি ইয়াত ৰাতিপুৱা পায় 4 বাজি 3 বাজি চিংথং চচেং দোৱাৰবাগুৰি নিলিপ আপোনালোকৰ বিশ্বাস নকৰিব পাৰে কালি ৰাতিপুৱা আপোনালোকক 3টা বজাত মোৰ ঘৰ আহক একেলগে চাহ খাম প্ৰত্যেক দিনে আহে জইনিং কৰিব পাৰে 6 মাহ কণ্টিনিউ হৈছে গতিকে আপোনালোকে কালি আহক মোৰ ঘৰত একেলগে চাম ৰাতিপুৱা 3টা বজাত হ'ব ধন্যবাদ বন্ধুসকল মই পোনপ্ৰথমে আপোনালোকক প্ৰেছ বন্ধুসকল মই আপোনালোকক পোনপ্ৰথমে মই ৱেলকাম জনাইছোঁ আজি আপোনালোকক মাতা হৈছে যে আমাৰ এবাৰ 2026-27 কেন্দ্ৰীয় চেণ্ট্ৰেল যিটো বাজেট সেই বাজেটটো আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল হৈ কাৰ্বি আংলং ৰাইজৰ হৈ আৰু ভাৰতীয় জনতা পাৰ্টি হৈ আমি আন্তৰিক অভিনন্দন জনাইছোঁ টিম কাৰ্বি আংলং হৈ কাৰণ সেই বাজেটটো আপোনালোকে জানে প্ৰথমবাৰ যে নৰ্থ ইষ্টৰ কাৰণে বাজেট ইনক্ৰিজ কৰাইছে ডোনাৰ্ছ মিনিষ্ট্ৰীৰ জৰিয়তে 28,000 crores for North East for all round development North East গতিকে আৰু প্ৰথমবাৰ কেন্দ্ৰ চৰকাৰে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰণে 200 crores বাজেটত অন্তৰ্ভুক্ত কৰিছে আগৰ দিনত এতিয়া হয় গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া পৃথিৱীৰ জনপ্ৰিয় প্ৰাইম মিনিষ্টাৰ তেখেতৰ নেতৃত্বত আৰু ফাইনেন্স মিনিষ্টাৰৰ তেখেতৰ নেতৃত্বত আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতসকলক প্ৰপ'জাল দিয়া কাৰ্বি আংলঙৰ অলৰাউণ্ড ডেভেলপমেণ্ট কাৰণে 200 crores পুঁজি দিয়াৰ কাৰণে বিশেষ পুঁজি বাজেট অন্তৰ্ভুক্ত কৰাৰ কাৰণে মই কাৰ্বি আংলং ৰাইজৰ হৈ ধন্যবাদ দিছোঁ লগতে বিটিআৰ পাইছে 156 crore আৰু ডিমা হাছাও পাইছে 70 crore কিন্তু কাৰ্বি আংলঙৰ কাৰণে oldest 6 scheduled district in the country largest
6th oldest in the country. We got 1952 district council, 23rd June. গতিকে যিটো নেকি চেণ্ট্ৰেল গভৰ্ণমেণ্টে যে অল্ডেষ্ট 62 ডিষ্ট্ৰিক্টৰ আটাইতকৈ পুৰণি 62 ডিষ্ট্ৰিক্টৰ কাৰণে পোন প্ৰথমবাৰ যে 200 crore বাজেটত এটা অন্তৰ্ভুক্ত কৰাৰ কাৰণে বাজেটত যিটো দিয়াৰ কাৰণে এটা ভাৰত চৰকাৰ আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিল অসম চৰকাৰে ইতিহাস ৰচনা কৰিছে হিষ্ট্ৰী কাৰণ কেন্দ্ৰ চৰকাৰৰ দ্বিতীয় এটা পুঁজি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰণে এইটো পুঁজি এটা বান্ধি থোৱা নাই কিন্তু এবাৰ কেন্দ্ৰ চৰকাৰৰ 200 crore ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট উইদাউট এগ্ৰিমেণ্ট ধৰক আপোনালোকে চাব পাৰে আলফা এগ্ৰিমেণ্ট কৰিছে আলফাৰ কাৰণে 500 crore দিয়া হৈছে তেওঁলোকৰ শান্তি চুক্তি কৰিছে বা UPDS আগত শান্তি চুক্তি কৰিছে তেওঁলোকৰ দিছে আৰু আমাৰ DSD ছয়টা সংগ্ৰামী নেতাসকলৰ শান্তি চুক্তি কৰিছে তেওঁলোকেও পুঁজি দিব পাৰে কিন্তু এতিয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিলকে কাৰণে যে বান্ধি দিয়া 200 crore এটা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ইতিহাস ৰচনা কৰিছে তাৰ কাৰণে মই ভাৰতৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ দিছোঁ আৰু বেলেগৰ বাজেটৰ কাৰণে আপোনালোকে জানে গোটেইখিনি বিতংভাৱে আমাৰ স্পক পাৰ্চন আছে ইয়াত আমাৰ বিদাৰংকি আৰু আমাৰ গোল্ডেন কিলিং ডাঙৰীয়া তেখেতে আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ ফালৰ পৰা ক'ব তেখেতে আমাৰ ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক সভাপতি গতিকে তেখেতে আপোনালোক গোটেইখিনি বিতংভাৱে ক'ব কিন্তু মই কাৰ্বি আংলং অট'নমাছ কাউন্সিল হৈ মই যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ফাইনেন্স মিনিষ্টাৰ যিটো নেকি সেই বাজেটৰ গোটেইখিনি আজি কেন্দ্ৰ প্লেচ কৰাইছে আমাৰ ফালৰ পৰা আমি আদৰণি কৰিছোঁ মই কাৰ্বি আংলং ৰাইজৰ হৈ কাৰ্বি আংলং অট'নমাছ কাউন্সিল হৈ মই আদৰণি জনাইছোঁ কাউন্সিলে যিটো আপোনালোকে এটা দাবী কৰি আহিছিলে যে ডাইৰেক্ট ফাণ্ডিংটো আমি এতিয়া সেইটো ৰিলেটেড মানে সেইটোৰ এটা পৰ্যায় এটা পৰ্যায় হিচাপে এতিয়া ক'ব পাৰিম এতিয়া আমি বহুত দিনৰ পৰা আমি দাবী কৰি আহিছোঁ যে ডাইৰেক্ট ফাণ্ডিং দিব উই নিড ডাইৰেক্ট ফাণ্ডিং টু কাৰ্বি আংলং অট'নমাছ কাউন্সিল ফ্ৰম চেণ্ট্ৰেল গভৰ্ণমেণ্ট টু কাৰ্বি আংলং অট'নমাছ কাউন্সিল সেইটো এটা ষ্টেপটো এটা ছাকচেছ হৈছে বুলি আমি ক'ব পাৰোঁ গতিকে মই কাৰ্বি আংলং ৰাইজৰ হৈ অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকৰ মিডিয়া থ্ৰু সকলো জাতি জনগোষ্ঠী কাৰ্বি আংলঙত ডেভেলপমেণ্ট কামত সমান্তৰাল হিচাপে ডেভেলপমেণ্ট কামত পূৰণ কৰাৰ স্বাৰ্থত যে সকলো জাতি জনগোষ্ঠীৰে আগন্তুক জানুৱাৰী নিৰ্বাচন আহি আছে সেই নিৰ্বাচনত যে ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থীক আমাক আশীৰ্বাদ দিব লাগিব সহায়িতা কৰিব লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ কাৰণে চিফ মিনিষ্টাৰ বনোৱা স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহা স্বাৰ্থত যে কাৰ্বি আংলঙৰ সকলো জাতি জনগোষ্ঠীক ইয়াত কাৰ্বি আংলং বসবাস কৰা সকলক মই অনুৰোধ কৰিব বিচাৰিছোঁ যে কাৰ্বি আংলঙৰ ডেভেলপমেণ্ট কামত পূৰণ কৰাৰ স্বাৰ্থত কাৰ্বি আংলঙত যুৱক যুৱতীবিলাকৰ সংস্থাপন পূৰণ কৰাৰ স্বাৰ্থত কাৰ্বি আংলঙত কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিবিলাকৰ বিনামূলীয়া আঁচনিবিলাকত দৰিদ্ৰ ৰেখা পৰিয়ালবিলাকক দিয়া আঁচনিবিলাকক BPL ফেমিলি এইবিলাকক দিয়া আঁচনিবিলাকক যাতে দুখীয়া পৰিয়ালবিলাকে যাতে পায় সেইবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত যাতে আৰু আমি বহুত দিনৰ পৰা আমি ডিমাণ্ড কৰি আহিছোঁ ৰাজনীতিৰ সমস্যা অট'নমাছ ষ্টেটৰ সমস্যা সেই সমস্যাৰ পূৰণ কৰাৰ স্বাৰ্থত কাৰ্বি আংলং ইণ্টাৰষ্টেট বৰ্ডাৰ আৰু ইণ্টাৰ ডিষ্ট্ৰিক্টৰ বৰ্ডাৰ সীমা সমস্যা আছে এই কেতিয়াবা সেই সমস্যাবিলাক ওলাই আহে এই গোটেইখিনি সমস্যাবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত যে কাৰ্বি আংলং ৰাইজৰ সকলো জাতি জনগোষ্ঠীৰ স্থায়ী শান্তিৰ লগতে ডেভেলপমেণ্ট কামবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত যাতে আমাক আশীৰ্বাদ দিয়ে মৰম কৰে সহায়িত কৰে আগন্তুক নিৰ্বাচনত সকলোৱে আমাক আশীৰ্বাদ দিব সহায় কৰিব বুলি মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই অনুৰোধ কৰিছোঁ।